ৰাতিপুৱা কিবা এটা কামত ওলাই যাবলগীয়া হ'ল টাউনলৈ আৰু সময়তকৈ অকণমান আগতে গৈ পোৱাৰ কাৰণে এয়া খালোঁ চাহ। ৰৈ থকাতকৈ চাহ খুৱাই ভালনে কি কৰে। উভতাৰ সময়ত এয়া সেউজীয়া আঙুৰ লওঁ নে ক'লা আঙুৰ লওঁ মোৰতো কনফিউজ লাগি গ'ল। সেইকাৰণে দুইটাৰে পৰা আধা আধা ল'লোঁ। বহুত ভোক লগাত নাইটিংগেলত সোমালোঁ। নগাঁৱৰ যিসকল লোক তেওঁলোকে হয়তো চিনি পাইছে নাইটিংগেল ৰেষ্টুৰেণ্ট। মোৰ কাৰণে চবতকৈ বেছি ডিফিকাল্ট কামটো হৈছে মেনুখনৰ পৰা কি খাম চিলেক্ট কৰা। সদায় মই চুজ কৰিব নোৱাৰোঁ। অৱশেষত ৰেষ্টুৰেণ্টৰ পৰা কোনোবা এজনে আহি পেলাই চুজ কৰি দিয়ে যে এইটো খাওক। আজিও পিছে সেইটোৱে হ'ল। অৰ্ডাৰ দি মেলি এনেকৈ ৱেইট কৰি থকাটো যে বহুত বেছি টান। কেতিয়া আহিব উচ পিচাই তাকে চাই থাকোঁ। আৰু অপেক্ষাৰ অন্ত পেলাই এয়া আহি গ'ল আমাৰ খানা। আমি দিছিলোঁ ফ্ৰাইড ৰাইচ আৰু মিক্স ভেজ। আচলতে মই চিকেন ফ্ৰাইড ৰাইচে খাই ভাল পাওঁ, কিন্তু মায়ে নাখাওঁ বুলি কয় এনেকৈ ভেজ খালোঁ। বাৰু বেয়া লগা নাছিলে, ভালেই লাগিছিলে। আৰু আপোনালোকে মোৰ যোৱাটো ভিডিঅ'ত ইমান বেছি মৰম দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আপোনালোকৰ এনেকুৱা মৰমে ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে। আৰু অহা সময়ত এইবিধ বস্তু কোনে এনেকৈ বেছি কৰে নে মই পিছে এতিয়াও আনো। আৰু আজিলৈ ইমানেই, বাই বাই।